নমস্কাৰ, কি খবৰ আপোনালোকৰ ভালনে? মই আজি এটা নতুন ভিডিঅ'লৈ আকৌ আহিলোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মেষ্টা টেঙাৰ জেলি বনোৱা, মানে টেঙা মৰা গুটিৰ জেলি বনোৱা। আৰু অলপমান মই এনেই ঘৰতে বনাইছিলোঁ, সেয়াকে দেখুৱাম। আপোনালোকে চাওকচোন কেনেকুৱা পায়, ভাল পায় যদি বনাই চাব। আহক। আজি এটা বেলেগ বস্তু দেখুৱাইছোঁ। এইখিনি কি হয় চিনি পাইছেনে? ধূলি পৰি আছে গোটেই, ভালছে এনেকৈ দেখুৱাব নোৱাৰি। এইখিনি হৈছে টেঙামৰা পাত। টেঙামৰা পাত মানে ইয়াত কয় মেষ্টা টেঙা। যিটো মেষ্টা টেঙাটো আমি এতিয়া জেলি বনোৱা দেখুৱাম। মেষ্টা টেঙাৰ এনেকুৱা গুটি লাগে, এয়া চাওক, এনেকুৱা গুটি লাগে। এইখিনি দেখিছেনে? এনেকুৱা গুটি লাগে। সেই গুটিখিনি আমি জেলি বনাম। এইখিনি হৈছে ৰঙা মেষ্টা টেঙা। ৰঙা মেষ্টা টেঙাৰ গুটিখিনিৰ পৰা অলপ বনাবলৈ দিগদাৰ ইয়াত, কাৰণ এনেকৈ ধৰিব পাৰিছেনে বা ইয়াত অলপ কাঁইট কাঁইট লিখীয়া থাকে, সেইকাৰণে এইখিনিৰ পৰা বনাবলৈ দিগদাৰ হয়। কিন্তু ইয়াৰ এটা আৰু জাত আছে, ইয়াৰ সেউজীয়া এটা পায়, সেই সেউজীয়াটোৰ পৰা বনাবলৈ বেছি ভাল হয়। সেইকাৰণে মই সেউজীয়াখিনিৰ পৰাই বনোৱা দেখুৱাম। কেনেকুৱা হয় আপোনালোকক দেখুৱাম আজি, চাবচোন। এই ৰঙা ৰঙাখিনি হৈছে মেষ্টা টেঙাৰ গুটিখিনি। মই এইখিনি ভালকৈ এটা সাজত ধুই লৈ পানীখিনি যাবলৈ দি এনেকৈ ছিঙি ছিঙি থৈ গৈছোঁ। মানে ইয়াৰ এটা গুটি থাকে, গুটিখিনি এনেকৈ পেলাই দিছোঁ আৰু তাৰ পাহখিনি এৰুৱাই এৰুৱাই চব তাত থৈ গৈছোঁ। এয়া চাওক। আৰু এইখিনি চিঙাৰ পিছত এনেকুৱা হৈ যাব চাওক। এৰুৱাই লোৱাৰ পিছত এইখিনি ৰঙা হ'ব আৰু এইখিনি গুটিখিনি মোৰ কাম নাই, আঁতৰাই থৈছোঁ। এইখিনিৰহে কাম আছে। এইটো বেটা ওচৰতে ৰখি আছে, তাক লাগে সেইটো ব'ম। এইটো বোলে ব'ম হয়, চাওক। সি এতিয়া এইটো লৈ অলপ দেৰি খেলিব। অথনিৰ পৰা এনেকুৱাই কৰি আছে। এপাত মোজা তিয়াই দিছে, সেইকাৰণে একদম জুবিনদাৰ লেখীয়া এপাতৰ এপাত পিন্ধাই দিছোঁ। আৰু এইটো ব'ম এনেকৈ দলিয়াই দিয়ে আৰু সি পিছলৈ গৈ ইয়াৰ কাণত ধৰি থিয় হৈ ৰখি থাকে। ফুটিব বোলে। নিজে নিজে কি কি ভাবি খেলি থাকে নহয় আজিকালি ল'ৰা ছোৱালী। একো ক'বই নালাগে, নিজে আইডিয়া কৰিছে এইবোৰ। আহক এবাৰ আমাৰখিনি কৰোঁ। মই এইখিনি যোগাৰ কৰি লৈছোঁ। মই অকণমান গুড় দিম আৰু অলপ জলকীয়া দিম। চেনি দিলেও হয়, গুড় আছে কাৰণে গুড় দিম। আৰু যদি শুকান জলকীয়া আছে, শুকান জলকীয়া দিব লাগে। মোৰ শুকান জলকীয়া আজি নাই, সেইকাৰণে মই এনেই দুটা কেঁচা জলকীয়া একে দি দিম। আৰু ইয়াতে কেৰাহীখন পাতি লৈছোঁ। অলপমান তেল লৈছোঁ। অলপ তেলতে এনেকৈ অলপমান পাঁচফোৰণ দিছোঁ, বেছি দিয়া নাই। তাৰপিছত পাঁচফোৰণখিনি ভালকৈ ফুটিবলৈ দিম, অলপ গৰম হ'বলৈ। আৰু বেলেগ একো নিদিওঁ। এতিয়া কেঁচা জলকীয়া দুটা মই ইয়াতে দি দিছোঁ। পূৰা তেলখিনি গৰম হ'বলৈ দি এনেকৈ এটা ধুনীয়া গোন্ধ আহোঁতেই মই এইখিনি গোটেই টেঙামৰাখিনি ইয়াত দি দিলোঁ। নিজে নিজে ইয়াত অলপ কমি যাব। চবেই বেলেগ বেলেগ ধৰণে বনায়। কিছুমানে পানী দি পেলাই অলপমান সিজাই লৈ তাৰপিছত সীতাখিনি কাঢ়ি দিয়ে, কাঢ়ি জাম বনোৱা দি তেনেকৈ বনায়। আৰু মই আজি অলপ বেলেগ ধৰণে বনাই দিছোঁ। বিলাহী জেলি চেলি বনোৱা দিয়ে মই আজি বনোৱাই দেখাইছোঁ। এতিয়া অলপ সময় মই এনেকৈ ভাজি থাকিম, যেতিয়ালৈকে এইখিনি অলপমান কমি যোৱা লেখীয়া হৈ নাযায়, তেতিয়ালৈকে এনেকৈ ভাজি থাকিম। মই ঘৰত থাকোঁতে আইতাই বনাওঁতেই খাইছিলোঁ। তেনেকৈ মোৰ ইমান বনোৱা অভ্যাসো নাই, সেইকাৰণে অলপ ইফাল সিফাল হ'ব পাৰে। গেছটো একদম কম কৰি থ'ব, নহ'লে জ্বলি যাব পাৰে। আৰু মই আজি দেখিছেনে এইখিনি কমি আহিছে। মই অলপমান ইয়াত এতিয়া নিমখ দিম। মিঠা নিমখ দুইটা লগ হ'লে অকণমান খাই ভাল লাগে, সেইকাৰণে অলপমান জান নিমখ দিছোঁ। অকল মিঠা জাম বনাওঁ বুলি ভাবিলে জলকীয়া আৰু নিমখ নিদিলেও হয়। মই এতিয়া এয়া এই গুড়কেইডোখৰো ইয়াত এনেকৈ, মানে মিঠৈকেইডোখৰ ইয়াত এনেকৈ দি দিলোঁ। তাৰপাছত এইখিনিও গলিবলৈ দিম। আৰু অলপ লাগি লাগি ধৰা হেন হৈছে, দেখিছেনে? এতিয়া মই অকণমান কাষে কাষে পানী দি এইখিনি এবাৰ সিজিবলৈ দিম। এইখিনি আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। যোনে যেনেকৈ খাবলৈ ইচ্ছা কৰে খাব পাৰে। আৰু বটলত ভৰাই থৈ দিলে পাছত অলপ দিন খাই থাকিব পাৰি। আৰু এইখিনি যদি শুকান জলকীয়া হ'লেও বেছি ভাল লাগিল হয়। এইখিনি এতিয়া চাওক এনেকুৱা হৈ গৈছে। এইখিনি মই অলপমান এতিয়া পানী দি পেলাই আকৌ সিজাম। মানে কম পানী দিছিলোঁ অথনি, এতিয়া অলপ বেছি পানী দি উতলিবলৈ দিম। এইখিনি চাওক ধুনীয়াকৈ উতলি আছে। কি ধুনীয়া এটা গোন্ধ আহিছে এনেকৈ বনাই থাকোঁতে। চাওকচোন এইখিনি ঠিক হৈছেই নমাব পৰা। মানে ইমানটোমান শুকানকৈ থ'লে, কিছুমানে অকণমান ইয়াতকৈও যদি ঢিলাকৈ খায় তাতো থ'ব পাৰে। মই ইমানটোমানতে ৰখাম বুলি ভাবিছোঁ। এইখিনি এনেকৈ নমাই দিব পাৰিম এতিয়া। এইখিনি আমাৰ হৈ গ'ল বনাই। বেছি হোৱা নাই, চাওক কিমানখিনি বস্তু দিছিলোঁ কিমানটো হ'ল। মই পৰিমাণখিনি ইমান কৈ দিয়া নাই আৰু আন্দাজমতে সেনেকৈ দি গৈ দেখুৱালোঁ। কিন্তু জামখিনি মোৰ হৈছে এনেকুৱা, গোটেই সিটাখিনি দিয়াৰ কাৰণে এনেকুৱা হৈছে। কিন্তু জাম লেখীয়াও কৰিব পাৰি,
সেইখিনিও কেতিয়াবা দেখুৱাই ক'ম। আজি এনেকৈ দেখুৱালোঁ, কেনেকুৱা লাগিছে ক'ব। এইটো ভিডিঅ' আজি মই ইমানতে সামৰণি মাৰিছোঁ। গতিকে এই ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এইটো বছৰত এইটো শেষ ভিডিঅ' আৰু নতুন বছৰত নতুন ভিডিঅ' লৈ আকৌ আহিম। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এই ভিডিঅ'টো কেনেকুৱা পালে চাই লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আহিবলগীয়া বছৰটো চাগে চবৰে ভাল হওক তাকে আশা কৰি আজি ইমানতে সামৰণি মাৰি শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ আৰু বাই বাই।